হেল্ল' নমস্কাৰ। মই আজি এয়া ব্লগটো মোৰ আৰম্ভ কৰিছোঁ। এয়া চাওকচোন, মই মাছ ভাজিছোঁ। আজি মাছ বনাবলৈ লৈছোঁ। মাছ ভাজিম। এইফালে মই ভাজিবলৈ লৈছোঁ এয়া আচলতে পাহৰিয়ে গৈছোঁ, মূলা ভাজিছিলোঁ আজি মই। এতিয়া আচলতে নতুনকৈ মূলা চোলা আনিলে খাই বহুত ভাল লাগে, হয়নে? আপোনালোকৰ খাই ভাল লাগে? যিকোনো বস্তুতে চাবচোন, প্ৰথম যেতিয়া নতুন ওলায় তেতিয়া আচলতে খাবলৈ বহুত ভাল লাগে বস্তুবিলাক, হয়নে? আকৌ পিছলৈ চাবচোন ভাল নলগা হৈ যায়গৈ খাই। এয়া মই বহাই দিলোঁ ধুনীয়াকৈ। এইফালে মই মাছ ভাজি আছোঁ, এইফালে মই হালধি নিমখ ধুনীয়াকৈ দি দিলোঁ। দি পেলাই মই ভাজি বনাইছোঁ আজি। আচলতে ব্লগটো মই যোৱাকালি আৰম্ভ কৰিছিলোঁ। এয়া এফালে মাছ ভাজি আছিলোঁ। মই কৈছিলোঁ মাছ বনাম। মাছ আজি কিহৰ লগত বনাম চাওচোন, শাকৰ লগত বনাইছোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে, খাবলৈ মানে কৈছোঁ নহয়, বহুত সোৱাদ লগা হৈছিলে খাবলৈ। আচলতে মাছে শাকে খাই মোৰ কাৰণে একদম বহুত প্ৰিয় খাদ্য হৈ যায় সেইবোৰ। মাছে শাকে কিবা কিবি আগততো আমি এইবিলাক তেনেকৈ আচলতে মানে কি খোৱা নহৈছিলেই। মাছে শাকে এইবিলাক তেনেকৈ বনাই খোৱা নহয়। বেছিভাগ মই যেতিয়া মাৰ ঘৰলৈ যাওঁ মই তেতিয়া আচলতে এইবিলাক মই খোৱা খাদ্যবোৰ মানে খাবলৈ পাওঁ। এতিয়া লাহে লাহে নিজেও বনাবলৈ লৈছোঁগৈ। এয়া মোৰ মাছ ভজা হৈ গ'ল ধুনীয়াকৈ। এয়া তাৰপিছতে মাছৰ তেলতে আজি মই একেলগে বনাইছোঁ। মাছৰ তেলতে আজি মই চব্জি বনাই দিম। তেওঁ কৈছোঁ অকণমান মাছ খাবলৈ লৈছে বুলি, সেইকাৰণে আজি মাছৰ তেলতে বনাইছিলোঁ। তেওঁ আচলতে ধৰিব নোৱাৰিলে। এইফালে মই পাঁচফোৰণ কেইটামান দিলোঁ। তাৰপিছত এইফালে আদা, নহৰু, পিঁয়াজ, জলকীয়া সেইখিনি মই দি দিম। প্ৰথমতে পাঁচফোৰণখিনি অকণমান হেৰিবলৈ, তাৰপিছত আদা, নহৰু, জলকীয়া দি দিলোঁ মই। ধুনীয়াকৈ ভাজিছোঁ অকণমান সময়, ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছতে বিলাহী দিলোঁ। শাকত বিলাহী দিলে খাই বহুত সোৱাদ লাগে, হয়নে নহয় ক'বচোন বাৰু? মোৰ কিন্তু বহুত সোৱাদ লাগে শাকৰ লগত মাছ এনেকৈ, বা বিলাহীৰ লগত মাছ বনালে, বা পাতিলাওৰ লগত যদি মাছ বনাওঁ এনেকৈ খাই মোৰ বহুত ভাল লাগে। মই এইখিনি অলপ টাইম ভাজি ল'ম। আচলতে অকণমান বিলাহীখিনি জহি যোৱালৈকে মই ভাজিম। তাৰপিছত এয়া কি আনিছিলে জানে, এয়া আচলতে লেহেতি শাক আনিছিলে। লেহেতি শাকৰ লগত বনাইছিলোঁ। খাবলৈ ইমান মানে টেষ্টি হৈছিলে নহয়, মানে ক'ব লাগিব। আচলতে ভাইটিয়ে লৈ আহিছিলে মাছো আনিছিলে ঘৰৰ পৰা, সেইদিনাখন দি পঠিয়াইছিলে। লগত ভাইটিয়ে লেহেতি শাক আনি দিছিলে। এইফালে মূলা, আচলতে চব কিনাই, আচলতে কিনা বস্তু। তথাপিও মানে কি আচলতে এইবিলাক ইয়াত মানে কি আমি পোৱা নাযায়ে তেনেকৈ ক'ৰবাত লেহেতি শাক কিবা কিবি, সেইবোৰ আচলতে মোৰ ঘৰৰ পৰাই আনি দিয়ে। মই ঘৰৰ পৰাই খাই থাকোঁ। বজাৰৰ পৰা কিনি আনিলে ভাইটিয়ে ভাল কিবা এটা আনিলে মানে কি দিবলৈ গুচি আহে এইখিনিলৈ। এইফালে মই তৰকাৰীখিনি ধুনীয়াকৈ বনালোঁ। তাত মাছ দিছিলোঁ মই। খাবলৈ যে কেনেকুৱা সোৱাদ হৈছিলে নহয় তৰকাৰীকণ, ক'ব লাগিব মানে। তেওঁ খাই শলাগি আছিলে। তেওঁলৈ আচলতে মাছ নিদিয়া আগতে মই আঁতৰাই থৈছিলোঁ দেই। সেইখিনি আচলতে মই নেদেখুৱালোঁ আৰু, কাৰণ তেওঁ মাছটো মানে কি তৰকাৰীখিনি দি দিলে অকণমান চেণ্ট পায়, সেইকাৰণে আচলতে তেওঁলৈ মাছ দিয়া নাছিলোঁ। তেওঁলৈ মাছ নিদিয়াকৈ তাৰপিছতে মই বনাই সিজাই আজৰি হৈ গ'লোঁ। তাৰপিছতে মই কাপোৰ চিলাবলৈ ল'লোঁ। পূজা বুলি কৈছিলোঁ নহয়, কাপোৰ দুযোৰ নিজে চিলাই পিন্ধিম বুলি, সেইবাবে কাপোৰ চিলোৱাত লাগিলোঁ। এয়া মই পতিখিনি প্ৰথমতে লগাই লৈছোঁ। ইটোৰ লগত সিটোৰ জইন দিছোঁ প্ৰথমতে। তাকে মইনো কেনেকৈ চিলাইছোঁ আজি আহকচোন আপোনালোকৰ। আচলতে ময়ো কাপোৰ চিলাব জনা নাছিলোঁৱেই। মেচিন লোৱা আজি বহুত বছৰ হৈ গ'ল। ল'ৰাৰ জন্মৰ পিছতে লৈছিলোঁ কিজানি 14 চনতে। তাৰপিছত কেতিয়াবা এনেকৈ নাইটি চাইটি কিবা কিবি চিলাওঁ, কেতিয়াবা মেখেলা চিলাই লওঁ নিজৰ। এনেকৈ চিলাবৰ কাৰণে আচলতে লৈছোঁ। লাহে লাহে দেখিলোঁ যে চাদৰ মেখেলা কিনি পেলাই চিলাই পিন্ধিবলৈ গ'লে কিমান পইচা লাগে, হয়নে? দহি বটা হওক বা মেখেলাখন চিলোৱা হওক। তাৰপিছত লাহে লাহে মই ইউটিউবতে আচলতে চাইছিলোঁ দেই। মই ইউটিউবত চাই এনেকৈ পেলাই দহি মানে কি চাদৰ পতি লগাবলৈ ল'লোঁ। তাৰপিছত মেখেলাখন চিলাব আচলতে আগৰ পৰাই জানিছিলোঁ মই। মেখেলাখন চিলাইছিলোঁ গাভৰু কালতো। মোৰ মাৰ ঘৰত মেচিন আছিলে, তেতিয়াই মই জানিছিলোঁ। তাৰপিছতে লাহে এনেকৈ গোটেইখিনি চিলাবলৈ ল'লোঁ। তাৰপিছত লোৱা হোৱাৰ পিছত
হেৰি লগাব পৰা নাছিলোঁ মই। তাৰপিছতে সেয়াও লগাবলৈ লাহে লাহে শিকিলোঁ। আচলতে চাবচোন কাপোৰ এযোৰ হয়নে, আজি এতিয়াৰ দিনত মানে কৈছোঁ, আপুনি কাপোৰ এযোৰ কিনাতকৈ কাপোৰ চিলাওঁতে বেছি পইচা গুচি যায়। চাবচোন, যিসকলে নাজানে অন্ততঃ শিকিব মানে চিলাব পাৰিব। ধৰক মোৰ চাদৰৰ পতিখিনি চিলাই ধুনীয়াকৈ হৈ গ'ল। তাৰপিছতে এয়া মই মেখেলা চিলাবলৈ ল'লোঁ। ভিডিঅ'টো কি ভালকৈ মই আপোনালোকক দিব পৰা নাই, কাৰণ এটা হাতে ভিডিঅ' কৰিবৰ কাৰণে মোৰ বহুত দিগদাৰ হৈ যায়। তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকলে নাজানে অন্ততঃ মোৰ নিচিনাকৈ চিলাই পেলাই নিজে কাপোৰযোৰ পিন্ধিব পাৰিব। আৰু নিজে পিন্ধা কাপোৰ, নিজে চিলাই পিন্ধা কাপোৰযোৰৰ হেৰিও বেলেগ হৈ যায়, হয়নে নহয় ক'বচোন বাৰু। সেইবাবে আচলতে মই মোৰ নিজৰ কাপোৰখিনি মই নিজে চিলাই লওঁ। তেনেকৈ চিলাবলৈ মই চেষ্টা কৰোঁ সময় উলিয়াই তাৰ মাজতে। কিন্তু সেয়া চিলাম কওঁতে বহুত দিন হৈ যায়। এই দুযোৰ কাপোৰ কিনি থোৱা আজি মোৰ 2 বছৰ মানে হৈ গ'ল কিজানি। কিন্তু সেয়া চিলাম পিন্ধিম তেনেকৈ থৈ দিওঁতে থাকিয়ে গ'ল। এতিয়া বোলো পূজা বুলি নহয়, পূজাত এবাৰ এই কাপোৰ দুযোৰ পিন্ধিমেই। সেইবাবে মই একদম পূৰা জাৰযোৰ লগাইছোঁ। এয়া মোৰ চিলাই হৈ গ'ল ধুনীয়াকৈ। তাৰপিছতে মই আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন, মোৰ মেখেলাখন চিলাই হৈ গ'ল। এয়া মোৰ মেখেলাখন ধুনীয়াকৈ চিলাই কৰি হৈ গ'ল। হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈনো চিলালোঁ মই মেখেলাখন। চাওকচোন, এয়া মোৰ ধুনীয়াকৈ চিলাই পেলালোঁ। তলফালে মই ফলছ এটা লগাই দিলোঁ। এয়া মোৰ মেখেলাখন হৈ গ'ল। তাৰপিছত মই চাদৰখন এয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাদৰখনৰ আচলতে মই ছাইডটো ধুনীয়াকৈ চিলাই দিছোঁ। দি পেলাই এইফালে এয়া পতিখিনি মই লগাই পেলালোঁ। চাওকচোন, মই গাত লৈ দেখুৱাইছোঁ কাপোৰযোৰ। এয়া কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। ময়ো কিন্তু নতুনকৈ শিকা দেই, মানে নতুনকৈ শিকা বুলি কওঁতে হ'ল মই কেইবাযোৰি চিলালোঁ। তথাপিও বোলো আপোনালোকৰ মাজত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। যিসকলে নাজানে অন্ততঃ মোৰ নিচিনাকৈ নিজে চিলাই ঘৰতে পিন্ধিব পাৰিব, সেই বুলি ভাবিহে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ দেই। পিছদিনা মই আকৌ আপোনালোকক লগ পালোঁ। এয়া চাওকচোন, মই দহি বটিবলৈ লৈছোঁ আজি। দহিনো কেনেকৈ বটিছিলা মই আচলতে আগৰ ভিডিঅ'টোতো আপোনালোকক দিছোঁ। তথাপিও আকৌ মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ মইনো কেনেকৈ দহি বটো, বা যিসকলে নাজানে অন্ততঃ সেইসকলেও শিকিব পাৰিব মোৰ নিচিনাকৈ। অন্ততঃ ঘৰতে নিজৰ কাপোৰযোৰ নিজে বনাই, নিজে চিলাই, নিজেই দহি বটি পিন্ধিব পাৰিব, হয়নে নহয় কওকচোন। সেইবাবেহে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিছোঁ। এয়া চাওকচোন, মইনো কেনেকৈ বটিছোঁ আজি দহিটো। মই আপোনালোকক একদম ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো। অন্ততঃ আপোনালোকেও নিজে ঘৰতে বটি পেলাই ল'ব পাৰিব। এয়া কেনেকৈ প্ৰথমতে গাঁঠি দিলোঁ। তাৰপিছত এইফালে লৈ আহিলোঁ মই ধুনীয়াকৈ। লৈ আহি পেলাই এই বেজীটো দি তলেদি আচলতে দেখিছে মই কেনেকৈ দিছোঁ, আপোনালোকে তেনেকৈ দিব। দি পেলাই এনেকৈ পাকটো অকণমান টানকৈ দিব দেই, তেতিয়া মানে গাঁঠিটো খুলি নাহে আৰু। তাৰপিছত আকৌ এটা দিছোঁ মই তেনেকৈ। আপোনালোকে 2টা 3টা 4টা তেনেকৈ দিব পাৰিব। মই আচলতে 2টাই দিছোঁ। 2টাতে বহুত টানকৈ দিছোঁ, আচলতে খুলি নাহে আৰু সেইটো কাৰণে। তাৰপিছতে বেজীটো মই মাজেদি সুমুৱাই দিছোঁ। মাজেদি সুমুৱাই দিলে কোনো কাৰণত যে মানে ৰছী মানে হেৰি হৈ মানে ঢিলা হ'ব সেইটো নহয় আৰু কোনো কাৰণতে আপোনালোকৰ। আচলতে ছাইডেদি নিদিব, আপোনালোকে মাজেদি সুমুৱাই দিব তেতিয়া। তাৰপিছত এয়া মই আঙুলিৰে জোখ লৈছোঁ। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈয়ে ল'ব পাৰিব। মই আচলতে বেছি হেৰি কৰিও দিয়া নাইকিয়া, এনেকৈ মই বনাইছোঁ। আচলতে মই সম্পূৰ্ণকৈ চাদৰখন কৰিবগৈ নোৱাৰিলোঁ। মই আপোনালোকক কৈছিলোঁ যে গোটেই সম্পূৰ্ণকৈ কৰি পেলাই আচলতে মই দেখুৱাম বুলি, কিন্তু মই দেখুৱাবগৈ নোৱাৰিলোঁ। মই যিখিনি পাৰিছোঁ সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পিছত নিশ্চয় পূজাত কাপোৰযোৰ পিন্ধিমেই, বনাইছোঁ ইমান কষ্ট কৰি যেতিয়া, হয়নে নহয়। নিশ্চয় আপোনালোককো মই দেখুৱাম মইনো কেনেকৈ কাপোৰযোৰ দহি বটি কৰি চিলোৱাখিনি দেখুৱাই দিলোঁ আপোনালোকক। আৰু পিছত মোক পিন্ধাৰ পিছত মই আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম কাপোৰযোৰ। এয়া চাওকচোন, এয়া দেখিছে এনেকৈ সমান গাঁঠিটো খুব টানকৈ দিব আপোনালোকে। টানকৈ দিলে গাঁঠিটো খুলি অহাৰ তেতিয়া চান্স নাথাকে মানে আৰু। এয়া মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাই থাকে সেইসকলেও মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। নিশ্চয় মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব। আৰু মই নতুন ভিডিঅ' কিছুমান লৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। এয়া মই মাজেদি আকৌ তেনেকৈ সুমুৱাই দিছোঁ।
বাকীখিনি মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁগৈ আৰু এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম আপোনালোকৰ ওচৰৰ পৰা মই এয়া চাওকচোন এয়া মই পিছত আকৌ ধুনীয়াকৈ মই যিমানখিনি কৰিলোঁ সিমানখিনিকে মই যিমানখিনি পাৰোঁ সিমানখিনিকে দেখুৱাইছোঁ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই